বহুত বহুত তেখেতক আদৰণি জনাইছোঁ। ইয়াৰ পিছত যতীন চন্দ্ৰ দাস, নন্দলাল দাস, নানাৰাম দাস যোগদান কৰিব। ৰতন বড়ো, হেমেন দাস, জিএছপিৰ এজন কৰ্মী হয়, শক্তিশালী কৰ্মী হেমেন দাস, দিলীপ বিদ্যা কৰ্মী বৰ্ণালী। তো ইয়াৰ পিছত মই ফুকন দাস, খগেন দাস, পৰশী দাস আহিব লাগে মঞ্চলৈ। আপোনালোকে মঞ্চত থাকিব। বিয়াপুৰ চালমাটি ব্লক প্ৰেচিডেণ্ট আমাৰ দলত যোগদান কৰিছে। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ ইউপিপিএল দল আছে, আমাৰ বিজেপি চৰকাৰ চলি আছে, এই দল আৰু চৰকাৰৰ প্ৰতি আকৰ্ষিত হৈ তেখেত আমাৰ দলত যোগদান কৰিছে। ইয়াৰ পিছত কাজল চৌধুৰী, দিলীপ কলিতা আহিব লাগে। ইয়াৰ পিছত মই BPF জেমছ বসুমতাৰী, BPF। তো মই আমি বাকীখিনি কানুৰাম দাস আহিব লাগে, গোপাল দাস। দলত আমাৰ বৰমা অঞ্চলৰ পৰা বহুতখিনি বিভিন্ন দলৰ সদস্যসকলে আহি যোগদান কৰিছে আৰু কোকলাজবাৰীৰ পৰাও বহুতখিনি আহিছে। এই গোটেইখিনি BTR অঞ্চলত UPPLৰ যিটো চিন্তাধাৰা, এইটো তেখেতসকলে ভাল পাইছে আৰু UPPLৰ যিটো উদ্দেশ্য, এই অঞ্চলত এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাব লাগে, এই গোটেই আঁচনিটো লৈ আমি কাম কৰি থকাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে। আৰু এইকাৰণে আজি অজয় দাস ডাঙৰীয়া আৰু বিভিন্নসকলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আগৰ দিনবিলাকত যিবিলাক বেয়া চিন্তা আছিলে সেইবিলাক পাহৰি পেলাই, আগৰ দিনবিলাকত যিবিলাক সংঘাতময় এটা আমাৰ পৰিৱেশ আছিলে সেইবিলাক পাহৰি পেলাই আহি থকা প্ৰজন্মৰ কাৰণে এটা সুস্থ আৰু শান্তিৰ BTR গঢ়ি তোলাৰ স্বাৰ্থত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে সকলো দলে বলে ওলাই আহিছে। বহুতখিনি যোগদান আজি বৰমাত হৈছে, ওদালগুৰিত হ'ব, তাৰপিছত কোকৰাঝাৰত হ'ব। সকলো অলৰেডি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিচাৰিছে যে ইয়াত UPPLে শক্তিশালীভাৱে কাম কৰিব লাগে। প্ৰচেছৰ কাৰণে ইমান তেনেকুৱা চিন্তা কৰিব লগা একো নাই, কাৰণ 30-40 বছৰৰ পিছত যিটো পৰিৱেশ ৰাইজে পাইছে, এই পৰিৱেশ আগত কেতিয়াও নাছিলে। গতিকে এইটো কোনো কাৰণত ৰাইজে এইটো পাহৰিব নিবিচাৰিব আৰু সেইকাৰণে যিখিনি এটা উন্নয়নৰ কামবিলাক হৈ আছে, আমাৰ UPPL দলৰ EM MCLA বিধায়ক মন্ত্ৰী MP সকলো যেনেকৈ কাম কৰি আছে, এইটো ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে আজি দলে বলে এনি টাইম UPPLত যোগদান কৰিছে। 17 বছৰত মাত্ৰ 39,000 দিলে, 15,000। আমি 2 বছৰত আমি প্ৰায় 1,42,000 দিলোঁ। গতিকে যি মানুহজনে আগতে প্ৰমাণ কৰি থৈ গৈছে, তেখেতক আপোনালোকে অকলে লগ পালি সুধিবচোন কোনটো বিঘা মাটি দিব, তেখেতে কোনটো কেটেগৰীৰ মাটিটো কাক দিব সোধকচোন, কিবা যদি তেখেতসকলৰ মুখস্থ আছে। বিভিন্নজনকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিমান ইমান কষ্ট দিয়ে প্ৰশ্ন সুধি তেখেতকো অলপ শান্তিত থাকিবলৈ দিয়ক। গতিকে আজি UPPLত চবেই আহিছে, আহিব আৰু তেখেতসকলে আহি ভাল পাইছে, সেইকাৰণে আহি আছে। হাগ্ৰামা মহিলাৰী এজন নেতা হয়, তেখেতে তেখেতৰ দলটো নেতৃত্ব দি আছে। তেখেতৰ দলটো কেনেকৈ আগুৱাই লৈ যাব, কোনটো দলত যাব, কোনটো দলত নাযায়, ইয়াক লেগি মই কোৱাটো ইমান ভাল হ'ব বুলি মই নাভাবোঁ। কাৰণ গণতান্ত্ৰিক এটা পৰিৱেশত সকলো ৰাজনৈতিক দল কাম কৰিব পাৰে, কাম কৰি আছে। সকলো ৰাজনৈতিক দলকে আমি পৰস্পৰে এটা শ্ৰদ্ধা ৰাখিব লাগে। এই হিচাপে তেখেতে তেখেতৰ জেগাত আছে, মই তেখেতৰ ওপৰত বেছি ক'ব লগা নাই। চাওক, সেইটো থাকিব পাৰে আপোনাৰ নামটো যদি আপুনি নৰেশ্বৰ, সেইটো আপুনি কেতিয়াবা ক'লে যে নৰেশ্বৰটো হৰেশ্বৰ হ'ল কিবা কাৰণত, তো সি ভাবিলে যে নৰেশ্বৰটোৱে হৈ থাকিব লাগে। নৰেশ্বৰ হৰেশ্বৰ এইটো মানে এটা আজি চুক্তিৰ কাৰণে এইটো পৰিৱেশটো আহিছে। আমাৰ আগতে তেখেতসকলে চুক্তি কৰি BTC গঠন কৰিলে, তেতিয়া BTAD বুলি কৈছিলে। এতিয়া NDB, এপছু বিভিন্ন দল সংগঠন লগ লাগি 2020ত চুক্তি হ'ল, তাত BTR হ'ল। গতিকে এইটো আৰু খং কৰিব লগা কিবা কথা আছে বুলি মই নাভাবোঁ। তথাপিতো খং কৰিব এটা জেগা পাইছে, তেখেতে খং কৰি থাকক, মৰনো কি যায়।
সেইটো আৰু তেখেতক দেখাই দেখাই খাব না আৰু মানুহে খাইছে ঘৰে ঘৰে খাইছে সেইটো আৰু তেখেতক দেখাই এতিয়া তেখেতসকলৰ কালচাৰটো বেলেগ হয়তো তেখেতসকলে একদম বহুত ডাঙৰকৈ কৰিলে তেখেতৰ বিয়াও বহুত ডাঙৰকৈ কৰিছে গতিকে সমাজখন আগুৱাই নিয়া সমাজখনৰ কাম কৰাটোহে লক্ষ্য খানা খোৱাটো ইমান ডাঙৰ কথা নহয় 17 বছৰে তেখেতসকলে খানা খাই মেলা পাতিয়ে পঠালে গতিকে এই সংস্কৃতিটো আমি কৰিব নোৱাৰোঁ নহয় দেখা পাইছে নেকি ক'ৰবাত আমি ক'ৰবাত ডাঙৰকৈ মেলা পাতিছোঁ জুৱা পাতিছোঁ এইবিলাকতো আমি হ'ব দিয়া নাই আমি পুলিচক কয় এডমিনিষ্ট্ৰেশ্যনক কয় সদায় বাধাই দি আছোঁ এইবিলাক আছোঁ এতিয়ালৈকে আছোঁ কেন্দ্ৰীয়ত আছে ৰাজ্যত আছে BTCত আছোঁ আমি বিজেপিৰ লগত মিত্ৰতাতে কাম কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষখন ক'ৰ পৰা ক'ত লৈ আহিল অমিত শ্বাহ ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক ইমান মৰম কৰে শান্তি প্ৰতিষ্ঠা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন প্ৰথমবাৰ এজন এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে গতিকে ইয়াৰ পিছত আৰু তেনেকুৱাটো পৰিৱেশ আৰু নাই কিন্তু পজিশন নিৰ্বাচনত BPF ফেক্টৰ হ'ব নেকি আপোনালোকৰ কাৰণে চাওক আজিয়ে কোৱাটো ভাল নহ'ব মইতো আগৰ পৰাই ফেক্টৰ শব্দটো ভাল নাপাওঁ ফেক্টৰ নহয় কাম কৰিব লাগে চবে তেখেতসকলৰ ৰাইজে কিমান মৰম দিব তেখেতসকলক ৰাইজে কিমান ভাল পায় ইয়াৰ ওপৰতে হ'ব গণতন্ত্ৰটো ৰাইজে ৰজা আপোনালোকে স্পেচিয়েল পেকেজ আহিছে নেকি কি কৈছে কেন্দ্ৰৰ স্পেচিয়েল পেকেজ আছে এই কামটো আমি কৰি আছোঁ এতিয়া আমাৰ বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে আৰু ইয়াৰ বাহিৰেও ৰিচেণ্টলি আপোনালোকে দেখিবলৈ পালে আমি 1 বছৰ আগতহে অনুৰোধ কৰিছিলোঁ যে আমাৰ ৰূপসী এয়াৰপৰ্টটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামাকৰণ হ'ব লাগে ইতিমধ্যে কেন্দ্ৰৰ পৰা আগৰ এভিয়েশ্যন মন্ত্ৰী সিন্ধিয়া ডাঙৰীয়াই লিখি পঠালে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট পাছ কৰিলে চ' সেইটোও বহুত ডাঙৰ এচিভমেণ্ট আমাৰ তাত ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে বড়োমাটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি নিৰ্মাণৰ কাৰণে প্ৰথমবাৰ আৰম্ভণি কৰিবলৈ আমাক কৈছে যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেম্পাছ হিচাপে আৰম্ভ কৰক তাৰপিছত কেইবছৰমান পিছত আপগ্ৰেড কৰা হ'ব চ' তেনেকুৱা কামবিলাক বহুত চলি আছে যে বিজেপিৰ লগত আপোনালোকে মিত্ৰতা অক্ষুণ্ণ ৰাখি আছে কিন্তু বিজেপিয়ে মিত্ৰতা ভংগ কৰিছে নেকি নাই এতিয়ালৈকে মই তেনেকুৱা দেখিবলৈ পোৱা নাই এজন দুজন থাকে চব দলতে থাকে তেখেতসকলৰ তাতো এজন দুজন থাকিব আমাৰ তাতো এজন দুজন থাকিব যিয়ে কেতিয়াবা কিবা ব্যতিক্ৰম কথা ক'ব ব্যতিক্ৰম কাম কৰিব কিন্তু মেইন উদ্দেশ্যটো হ'ল আজি অসমৰ উন্নয়ন BTR উন্নয়ন নাই যিটো যোগদান কৰিছে বুলি কোৱাটো বহুত কেইজন নহয় এজন দুজন কোনোবা থাকিব পাৰে তেনেকুৱা আমি দেখিবলৈ পোৱা নাই আৰু সেইটো নিউজত কোনোবা থাকে আপোনালোকৰ মাজতে কোনোবাই এটা ভাল এটা ইথিকেল এটা নিউজ প্ৰদৰ্শন কৰে কোনোবাই আৰু সেইবিলাকে বিচাৰি থাকে যে অলপ উল্টা কৰিব পাৰে নেকি অলপ কাজিয়া লগাব পাৰে নেকি অলপ কিবা গণ্ডগোলটো লগাব পাৰে নেকি থাকেই নহয় এই তাত বস্তুটো ডাঙৰ হৈ যায় যদি বিজেপি দিয়ে তেতিয়াহ'লে আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিবনে অহাকালি ঘৰত কি ভাত খাম কি আঞ্জা খাম সেইবিলাক ভাবক 25লৈকে ভাবিবলৈ ক'ত ইমান কিবা আছে আৰু যাই থাককচোন একদিন কালি কি হয় পৰহি কি হয় সদায় মানুহৰ মন সলনি হৈ যায় আজি তুমি কিবা চিন্তা কৰিছা কালি বেলেগ কৰিবা আৰু তোমাকো লগ পালি পৰহি বেলেগ প্ৰশ্ন পুতিবা এটা প্ৰশ্নটো সুধি নাথাকে নহয় চ' গতিকে আৰামছে থাকা मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन